কবিতার শিরোনাম অদম্যভক্তি। হে ভারতীয় যুবক, তুমি হবা নতুনত্বৰ উদ্ভাৱক। তোমাৰ মনৰ সৃজনী শক্তি আৰু কল্পনালৈ চাবা, দেখিবা সদায় তুমি কম্পিউটাৰতকৈ শ্ৰেষ্ঠ হবা। তুমি সৃজনশীল অনুসন্ধিত সুখ এই সমাজত। কেতিয়াবা চিন্তা কৰিছানে এবাৰ মনত? সপোন দেখিবা আৰু কামত প্ৰবৃত্ত হবা, দেখিবা তুমি সমাজত শ্ৰেষ্ঠ উপহাৰ পাবা। দৃঢ় সংকল্প লৈ চেষ্টা কৰি যাবা, উদ্ভাৱক পদ্ধতিৰ জৰিয়তে জ্ঞান সম্পদলৈ ৰূপান্তৰ কৰিবা। শৰীৰৰ গাম মাটিত পেলাই পৰিশ্ৰম কৰি যাবা, উন্নয়নশীল ভাৰতবৰ্ষক উন্নতলৈ ৰূপান্তৰ কৰিবা। এই মহান কৰ্মত যদি সিদ্ধি হ'ব বিচৰা, মনৰ মাজত মহানুভৱ সৃষ্টি কৰা। তুমি নিজকে বিকশিত কৰিবা, তেতিয়াহে নিজৰ জীৱন নিজে গঢ়িব পাৰিবা। মানুহে তোমাক মনত ৰখাৰ সুযোগ দিবা, ভাৰতবৰ্ষত সদায় পোহৰৰ বন্তি জ্বলাই ৰাখিবা।